নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই ৰুবিক কিউবটো কেনেকৈ মিলাব পাৰি তাৰ বিষয়ে শিকাম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা ক'বলৈ লৈছোঁ। যিটো ফ্ৰণ্ট চাইডে থাকে এইটো ফ্ৰণ্ট মতলব এফ, যিটো ৰাইট চাইডে থাকে এইটো আৰ মতলব ৰাইট, যিটো লেফট সাইডে থাকে তো লেফট মতলব এল, যিটো ওপৰত থাকে আপাৰ মতলব ইউ, এইটো যিটো বেক সাইডে থাকে এইটো, যিটো বেক সাইডে থাকে আমি এইটো ফ্ৰণ্ট সাইডে হলে এইটো বেক সাইডে হ'ব বি, বেক মতলব বি হৈ গ'ল। এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰিলোঁ। ভিডিঅ'টো এটা কথা মন কৰিব, যিটো ফ্ৰণ্ট সাইডে থাকে সেউজীয়াটো পাছপিনে সদায় নীলাটোৱে থাকিব, বগাটো পাছপিনে সদায় হালধীয়াটোৱে থাকিব, কমলা ৰংটো পাছপিনে সদায় ৰঙাটোৱে থাকিব। এতিয়া আৰম্ভ কৰিছোঁ। আমি যিকোনো এটা কালাৰ প্ৰথমে চুজ কৰিলোঁ, নীলাটো আৰম্ভ কৰিলোঁ। নীলাটো আৰম্ভ কৰিলে প্ৰথমে ইয়াত আমি প্লাছ বনাব লাগিব। এনেকৈ কৰি পিনে প্লাছ বনালোঁ। নীলাটো পাছপিনে সদায় এইটো সেউজীয়াটো থাকিব। সেউজীয়াটো ইয়াত প্ৰথমে 4টা কালাৰ মিলাব লাগিব। অ'কে, 2টা 3টা 4টা কালাৰ হৈ গ'ল। দেখিলে 4টা কালাৰ, এইটো বাদ দিয়ক। দেখিলে 4টা কালাৰ হৈ গ'ল। এই 4টা কালাৰ আৰম্ভ কৰাৰ পাছত এতিয়া আমি ইয়াৰ ছাইডত, এই ওপৰৰ ছাইডত যিটো দিছে নহয়, ইয়াৰ ছাইডৰ কালাৰটো অলপ মিলাব লাগিব। ধৰি লওক আমি এতিয়া এই বগাটো মিলা আছে, দেখিছে নহয়। বগাটো আমি দুপাক ঘূৰাই দিলোঁ। এইটো ওপৰত দিছে নহয় হালধীয়া লগত মিলালোঁ, দিছে নহয়। ইয়াক আমি দুপাক ঘূৰাই দিলোঁ। এই ৰঙাটো ৰঙাৰ লগত মিলি আছে, ইয়াক দুপাক ঘূৰাই দিলোঁ। যিটো কমলা ৰংটো কমলা ৰঙৰ মিলালোঁ, দুপাক ঘূৰাই দিলোঁ। দেখিলে নহয়, ইয়াত প্লাছ বনি আছে এইটো, দেখিলে। এতিয়া আমি এই 1 2 3 4 এই 4টা মিলাব লাগিব। এইটো আমি যিটো পৰিব এইটো বেছ হ'ল, দেখিলে, যিটো বেছ হ'ল এইটো হৈ গ'ল। এতিয়া বেছ হোৱাৰ পিছত আমি এতিয়া নীলা এই ছাইডৰ, প্ৰথমে আমি এই ছাইডৰ চুককেইটাত য'ত নীলা আছে এইটো চাব লাগিব। এইটো নীলা আছে, দেখিছে নহয়। আৰু নীলা আছে নে নাই, আমি এই নীলাটো মিলালোঁ। এই নীলাটো মিলাব ল'লে এই ছাইডৰ ৰংটো কোনটো আছে, ৰঙাৰ লগত মিলাব লাগিব। ফৰ্মুলা হ'ল, যদি লেফ্ট চাইডে থাকে এল হ'ব, যদি ৰাইট চাইডে থাকে আৰ হ'ব। ঠিক আছে, এল প্লাছ ইউ মাইনাছ এল মাইনাছ হৈ গ'ল। এতিয়া ধৰি লওক এতিয়া এইটো চুকত আছে, দেখিছে নহয়। এইটো ওপৰলৈ নি ল'ব লাগিব। ওপৰলৈ নিবলৈ হ'লে এনেকৈ কৰি ল'ব। ধৰি লওক আমি যদি এইটো এনেকৈ নিওঁ, এইটো ওপৰলৈ গুচি যাবগৈ। সেইটো কাৰণে আমি এটা ছাইডলৈ নিব লাগিব। ঠিক আছে, যদি ৰাইট চাইডে আনি ঘূৰাওঁ ওপৰলৈ গুচি যাব। এইটো লেফ্ট চাইডে আনি ঘূৰাব লাগিব। ঠিক আছে, এল প্লাছ ইউ মাইনাছ এল মাইনাছ হৈ গ'ল। এতিয়া আমি অৰেঞ্জৰ লগত মিলি আছে, দেখিছে নহয়। অৰেঞ্জ, এটা চেম ফৰ্মুলা, এল প্লাছ ইউ মাইনাছ এল মাইনাছ হৈ গ'ল। আহিলে নেক্সট এইকেইটা ওপৰত গ'ল, দেখিছে নহয়। ওপৰত গ'লে এই ওপৰত গ'ল, দেখিছে নহয়। ওপৰৰ পৰা আনিব নোৱাৰোঁ নহয়, সেইটো কাৰণে এইটো এল প্লাছ, এইটো ৰাইট হ'ব, আৰ প্লাছ ইউ মাইনাছ আৰ মাইনাছ। আহিলে এই ছাইডত আহিলে এই ৰঙাৰ লগত মিলালোঁ, দেখিছে নহয়। ৰঙাৰ লগত মিলালোঁ। এতিয়া ইটো ফৰ্মুলা, এইটো আৰ প্লাছ ইউ প্লাছ আৰ মাইনাছ হৈ গ'ল। নেক্সট এটা কালাৰ আছে, এই কালাৰটো আছে, এইটো ওপৰত আছে। এইটো অথনি ফৰ্মুলাটো বনাব লাগিব, আৰ প্লাছ ইউ মাইনাছ আৰ মাইনাছ হৈ গ'ল। এতিয়া এইটো অৰেঞ্জৰ লগত মিলালোঁ, দিছে নহয়। আৰ প্লাছ ইউ প্লাছ আৰ মাইনাছ হৈ গ'ল। বেছ কমপ্লিট। এইটো ৰং মিলিলে, দেখিলে, এইটো গোটেইকেইটা মিলিলে। এইটো লগত মিলিব লাগিব। অ'কে, এতিয়া আমি ছেকেণ্ড ষ্টেপ এই মাজৰকেইটা, এই দিছে নহয়, 1 2 3 4, এই 4টা ষ্টেপ দিছে নহয়। 4টা গুটি, 1 2 3 4, এই 4টা আমি খেলিব পাৰিম। এই 4টা আমি এই নীলা এই সেউজীয়াটো যিকেইটা নাথাকিব আমি সেইকেইটা খেলিব পাৰিম। ধৰি লওক আমি এতিয়া এইটো এয়া ফৰ্মুলাটো কৈ দিম বাৰু, লিখি যাব। এইটো ইউ, এইটো দিছে নহয়। এইটো অৰেঞ্জৰ লগত মিলাব লাগিব, কমলা ৰঙত। ইয়াৰ ওপৰত যোনটো আছে ৰঙা কি বগা, অৰেঞ্জৰ ওপৰত যিটো বগাটো কোনটো চাইডে আছে চাব লাগিব। যদি এইটো চাইডে আছে, এইটো চাইডে আছে, এইটো চাইডে আছে, দিছে নহয়। বগাটো এইটো চাইডে আছে, দিছে নহয়। এইটো দিছে বগাটো এই ওপৰত আছে, বগাটো ইয়াত আছে, ইয়াৰ ওপৰত আছে, দেখিছে নহয়। ইয়াৰ অপজিট চাইডে ঘূৰিব লাগিব। ইয়াৰ অপজিট চাইডে গ'লে ইউ মাইনাছ এল প্লাছ ইউ মাইনাছ এল মাইনাছ হ'ল। এতিয়া আমি নীলাটো ইয়াত গ'ল, দেখিলে নহয়। এতিয়া আমি বগাৰ লগত মিলালোঁ। অথনি ফৰ্মুলাটো 1 নম্বৰ ফৰ্মুলাটো মিলাব লাগিব, আৰ প্লাছ ইউ প্লাছ আৰ মাইনাছ হ'ল, দেখিলে। এইটো ইয়ালৈ আহিলে, দেখিলে। এতিয়া নেক্সট আমি আৰম্ভ কৰিম এইটো
কমলা ৰং মিলালো কমলা ৰঙৰ ওপৰত কোন আছে হালধীয়া এইটো সাইডে আছে দিছে নহয় ইয়া অপোজিট সাইডে ঘূৰাব লাগিব ঠিক আছে প্ৰথমে এইটো সাইডে ঘূৰাব লাগিব ওকে u plus r plus u plus r minus ওকে নীলাটো ইয়ালৈ গ'ল দেখিছে নহয় এই নীলাটো ইয়ালৈ গ'ল এইটো হলে গ'ল এনে নীলাটো এইটো হলনে তাৰ সাইডৰ কোনটো হালধীয়া লগত মিলাব লাগিব অথনি ফৰ্মুলাটো l plus u minus l minus হৈ গ'ল এইটো ইয়ালৈ আহিলে দেখিলে যে নেক্সট আমি আৰম্ভ কৰিম এইটো খেলি পাৰিম ৰঙালৈ মিলালো ৰঙাটো ওপৰত কোনটো আছে হালধীয়াটো আছে এইটো সাইডে l সাইডে দিছে সেইটো কাৰণে u minus l plus u minus l minus ওকে এইটো ইয়াত আছে দেখিছে নহয় এই হালধীয়াটো মিলালো অথনি ফৰ্মুলা আৰম্ভ কৰিম এইটো r plus u plus r minus ওকে নেক্সট আমি খেলিব পাৰিম এইটো দিছে নহয় এইটো খেলিব পাৰিম ইয়াত বগাটো আছে ৰাইট সাইডে অথনি এইটো u plus r plus u plus r minus ওকে এতিয়া আমি নীলাটো ইয়াত গলকে দেখিলে নহয় এই সাইডৰ বগালৈ মিলালো l plus u minus l minus আহিলে দেখিলে সেকেন্ড স্টেপ কমপ্লিট দেখিলে সেকেন্ড স্টেপ পুৰা কমপ্লিট দেখিছেনে ভালে চাই লওক সেকেন্ড স্টেপ পুৰা কমপ্লিট হৈ আছে দেখিলে সেকেন্ড স্টেপ পুৰা কমপ্লিট এতিয়া আমি ওপৰত আমি ইয়াত প্ৰথমে মাইনাস বনাব লাগিব তাৰপৰা প্লাস ওকে ইয়াৰ ফৰ্মুলাটো হ'ল f plus r plus u plus r minus u minus r minus ওকে এতিয়া আমি আৰম্ভ কৰিম ঠিক আছে ইয়াত আমি ফৰ্মুলাটো কি আছিল ইয়াত প্ৰথমে মাইনাস বনাব লাগিব হৈ গ'ল ফ্ৰণ্টটো f plus এতিয়া এইটো আকৌ বাগৈছে এইটো মাইনাস নাই বনা নহয় এতিয়ালৈকে এইটো front plus f plus r plus u plus r minus u minus front minus হৈ গ'ল বনিলে মাইনাস দেখিলে এতিয়া আমি সেম কৰিব লাগিব ঠিক আছে আকৌ প্লাস এটা মাইনাস বনিলে এটা প্লাস বনাব মাইনাস ভাগে ল'ব লাগিব মোৰ মানটো হিচাপত মাইনাস বনাব লাগিব সেম front plus r plus f plus r plus u plus r minus u minus front minus হৈ গ'ল প্লাস বনিলে দেখিলে সাইডৰ কিটা বাদ দিও প্লাস বনিলে ঠিক আছে এতিয়া আমি গোটেই স্টেপটো বনাব পাৰিম ওকে গোটেই স্টেপ বনাবলৈ আমি এতিয়া প্ৰথমে কৰিব লাগিব এই দুটা দিছে ন যিটো সাইডে খালি আছে সেইটো সাইডে আমি ৰাইট সাইডে ৰম ওকে ইয়া ফৰ্মুলাটো 4 নম্বৰ ফৰ্মুলাটো হৈ গ'ল এতিয়া 5 নম্বৰ ফৰ্মুলাটো হ'ল r plus u plus r minus u plus r plus u plus u plus r minus হৈ গ'ল এতিয়া ফৰ্মুলাটো আৰম্ভ কৰিম দেই r plus u plus r minus u plus r plus u plus u plus r minus ঠিক আছে এতিয়া কমপ্লিট নাই হোৱা দেখিলে এইটো ৰাইট সাইডে ল'ব লাগিব ওকে সেম r plus u plus r minus u plus r plus u plus u plus r minus এতিয়া কমপ্লিট নাই হোৱা ঠিক আছে নেক্সট এইটো সদায় এইটো সাইডে লেফট সাইডে লৈ বিনাই ঠিক আছে সেম r plus u plus r minus u plus r plus u plus u plus r minus কমপ্লিট দেখিলে এতিয়া নেক্সট এইটো মিলাব লাগিব ওকে এতিয়া নেক্সট ইটো মিলাবলৈ হলে আমি ইয়াত চাব লাগিব কালাৰ কোনটো বেছি আছে ইয়াত সবতকে কালাৰ বেছি আছে ৰঙাটো দেখিলে ৰঙালা মিলালো এতিয়া ফৰ্মুলাটো লিখি লব ইয়া ফৰ্মুলাটো r minus f r minus r minus f plus r minus b plus b plus r plus f minus r minus b plus b plus r plus r plus হৈ গ'ল কৈছো শুনক r minus
f প্লাছ r মাইনাছ হৈ গ'ল এইটো বেগটো b 1 2 b প্লাছ হৈ গ'ল দুবাৰ r প্লাছ ফ্ৰণ্ট মাইনাছ r মাইনাছ b2 b প্লাছ r প্লাছ r প্লাছ হৈ গ'ল এটা চাইডে কমপ্লিট দেখিলে এইটো ইয়ালৈ মিলাব লাগিব ওকে এতিয়া আমি এনেকুৱা এটা খালী ল'ব লাগিব যেতিয়া এটা চাইডে মিলি যাব বাকিকেইটা এনেকুৱা এটা মাজত হ'ব এটা মাজত হ'ব ইয়াৰ ফৰ্মুলাটো এনেকৈ বেলেগ কেনে এতিয়া ইয়াৰ ফৰ্মুলাটো লিখি লওক r প্লাছ u মাইনাছ r প্লাছ u প্লাছ r প্লাছ u প্লাছ r প্লাছ u মাইনাছ r মাইনাছ u মাইনাছ r প্লাছ ওকে কাৰোবাই কৈছো ওকে শুনি লওক r প্লাছ u মাইনাছ r plus u plus r plus u plus r plus u minus r minus u minus r plus r দুবাৰ হৈ গ'ল কমপ্লিট দেখিলে যদি কিবা ভিডিঅ'টো বুজি পোৱা নাই মোক কমেণ্ট কৰিব মই আকৌ আপোনাক বুজাই দিম ভালদৰে ওকে কমপ্লিট দেখিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ